সকলোকে মধুকন শইকীয়া ক্ৰিয়েশ্যনৰ স্বাগতম জনাইছোঁ। আজি এফালে যাম, ক'লৈ যাম কি কথা চব দেখি থাকিব। গতিকে এতিয়া বাজিছে 8টা বাজিব হ'ল আৰু 8টা বাজিছে। সোনকালে যাব লাগিছিলে কিন্তু কাম আছিল এইপিনে, ত' সেই বস্তুকেইটা লৈ পেলাই ওলাই আহিবলগীয়া হ'ল। কাৰণ এইটো মোৰ প্ৰথম চ'ল' ব্লগিং বা ব্লগ কৰিছোঁ প্ৰথম, আৰু এইটো এটা চ'ল' কাঠি কথা পাৰ হৈ আহিলোঁ। আৰু ইয়াৰ পৰা দুই কিলোমিটাৰ হ'ব তাকে হেৰিয়ালৈ বিহপুৰীয়ালৈ দেই। বিহপুৰীয়া লগ পাই আছোঁ। ভিডিঅ' প্ৰথম ব্লগিং নাজানো কেনেকৈ ৰাতিপুৱা চাইকেল চলাবলৈ সঁচাকৈ বহুত ভাল লাগে। চাইকেল চলাই ভাল পাওঁ। গতিকে ৰাতিপুৱা সময়ত চাইকেল চলালে যথেষ্ট নিজৰ স্বাস্থ্যও ভালে থাকে, পৰিৱেশো প্ৰদূষণ নহয়। গতিকে সকলোৱে ৰাতিপুৱা বেলাটো ওচৰতে হওক চাইকেল চলা লওক। বিহপুৰীয়া পাম আৰু বেছি সময় নাই, গতিকে তেলটো ভৰাই লওঁ নে কি কয় ৰাইজ। এইপিনে গ'লে পাম পদ্ধতি ৰোড, আৰু এইপিনে গ'লে পাম মাধৱদেৱৰ জন্মস্থান। মোৰ চাইকেলখনৰ ব্ৰেক নাছিলে, গতিকে এইকণতে ব্ৰেকটো লগাই লওঁ। এইকণতে দোকান এখন আছে সোঁ চাইডে, সেইপিনি যাবগৈ লাগিব। দাদাই ব্ৰেকটো লগাই আছে। ব্ৰেকটোত লগাই লোৱাৰ পাছত চিন্তা নাই আৰু। ব্ৰেক নাথাকিলে চলায়ো ভাল নালাগে, গতিকে লগাই আছে। লাহলীয়াল চাৰিআলি পাম এতিয়া। লাহলীয়াল চাৰিআলি পাম, তাৰপিছত সেইপিনে গৈ ধূনাগুৰি হৈ এতিয়া ক'লৈ যাম। আমি আজি ওলাই আহিছোঁ মাজুলীলৈ যাবলৈ চাইকেল লৈ। গতিকে এতিয়া পাইছোঁ বৰ্তমান লাহলীয়াল চাৰিআলি পামগৈ আৰু পোৱাগৈ। গতিকে চাই থাকিব। অনিৰুদ্ধ দেৱথান পাৰ হৈ আহিলোঁ। এতিয়া বাৰ কৰা পাম থাকে আৰু বেছি নাই। ভাগৰ লাগিছে অলপ অলপ, সেইটো চাইকেল লৈ অকলে অকলে ভাল লগাও নাই। আহি আছোঁ, মনৰ এটা উৎসাহ আছিলে।
আছে বাকী এইখন ঠাইখন বৰ ধুনীয়া বতাহ মাৰি আছিলে কাৰণে ইয়াত অলপ ৰখিলোঁ যথেষ্ট ভাগৰো লাগিছে গতিকে ইয়াতে অলপ জীয়াইছোঁ তাৰপিছত যামগৈ আৰু ভাতলৈ আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰমান হ'ব আগতে আহিছিলোঁ বাৰু কিন্তু এতিয়া ধুনাগুৰি দুটা ঘাট পাৰ হ'ব লাগিব মই বাঘৰা ঘাটটো পাৰ হৈয়ে আহিলোঁ ইতিমধ্যে এতিয়া ধুনাগুৰি ঘাটতে পাৰ হ'বগৈ লাগিব তাত মানে দুখন ফেৰী বা দুখন ফেৰী পাৰ হ'ব লাগিব কিন্তু যদি বাঘৰা ঘাটতে গ'লোহেঁতেন তেতিয়া তাত এটা ঘাট পাৰ হোৱাহেঁতেনেই হয় এখন নাও পাৰ হোৱাহেঁতেন এই ধুনাগুৰি ঘাট বাঘৰা ঘাটটো পাৰ হৈ আহিলোঁ গতিকে এতিয়া ধুনাগুৰিয়ে যাবগৈ লাগিব গতিকে চাই থাকক যদি ভিডিঅ'টো ভাল পায় লাইক কৰি টাগ এটা কৰি দিব আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়া ছাবস্ক্ৰাইবটো কৰি দিব যদি আহে মাজুলীলৈ তেতিয়া এই ধুনাগুৰি ঘাটদি নাহি যদি আপোনালোকে বাঘৰা ঘাটদি আহে তেতিয়া এখন নাৱেই মানে এখন ফেৰীয়ে পাৰ হ'ব লাগিব তেতিয়া ইমান কষ্ট নহয় কিন্তু এতিয়া ধৰক অলপ কষ্ট হ'ব কাৰণ দুটা ঘাট পাৰ হ'ব পইচাও বেছিকৈ যাব গতিকে যদি আপোনালোকে আহে তেতিয়া অকল এই ধুনাগুৰি ঘাটদি আছিলে বাঘৰা ঘাটদি মই যোনটো ঘাটদি আহিছোঁ গতিকে চাই চাপৰিয়ে চাই কেনে ভাল লাগে বাৰু চাপৰি কোনো মানুহজন ইমান নাই পৰিৱেশটো ভাল লাগে চাপৰি অলপ বেয়া চাপৰি মানুহৰ ৰাস্তা বাৰিষা হ'লে ইয়াত পানীয়ে হয় এটা ঘাটেই হয় বাৰিষা হ'লে কিন্তু এতিয়া খৰালি দিনত ইমান ইয়াত পানী নাই যে সেইকাৰণে এটা ৰাস্তাই মানে এটাই দুটা ঘাট হয় চবপিনে ৰাস্তা ধেৰ ৰাস্তা এনেকৈ চাপৰি ৰাস্তা গতিকে আহি আছোঁ বহুতো আহি যাব এতিয়ালৈকে আপোনালোকৰ 2 কিলোমিটাৰমান আহিলোঁ চাইকেল লৈ ঘাটৰ পৰা আৰু এটা ঘাটলৈ এতিয়া ইটো ঘাট পোৱাহি নাই ৰাস্তাও বেয়া গতিকে ব্লক কৰিব নাজানো চাপৰিৰ মাজতে মানে গুগল মেপো ইয়াত নেটৱৰ্কেই নাই গুগল মেপো কাম কৰা নাই গতিকে মানুহক খুলিয়ে আহি আছোঁ আগতে আহিছোঁ যদিও মানে আগতে এটা ঘাট পাৰ হ'বলগীয়া হয় এতিয়া দুটা ঘাট পাৰ হ'বলগীয়া আছে নাইবা বগৰী গোটেই পোৱাহি নাই ইটো ঘাট কেতিয়া পাম কি কথা একো নাজানো আগতে এটা ঘাটে পাৰ হোৱা অভিজ্ঞতা আছে পাম যেন লাগিছে এই এটা ঘাট দেখিছোঁ ওচৰতে বেছি দূৰ নাই আহি আছোঁ পুৰা বগৰী
পাৰে। ধৰক মাজুলী ডিষ্ট্ৰিক্টত সোমালোঁ, সোমাই পেলাই এতিয়া ইয়াৰ পৰা 14 কিলোমিটাৰ হ'ব আই থিংক দেই। 14 কিলোমিটাৰমান যাব লাগিব চাইকেল লৈ, বা ঘাটৰ পৰা 14 কিলোমিটাৰ গড়মূৰলৈকে। মই নেটত চাইছিলোঁ, গুগল মেপত দেখাইছে তাতে গড়মূৰ পাম। গতিকে কিবা এটা খাবও লাগিব, ভোকো লাগিছে। ঘৰত ভাত খাই অহা নাই, কিবা এটা খাম, তাৰপিছত ভাত খাম। এতিয়া বৰ্তমান একদম গাঁৱলীয়া ৰাস্তা, ৰাস্তাটো ভাল, সেইকাৰণে অলপ মানে চাইকেল চলাবলৈ ভাল হৈছে। যদি ৰাস্তাটো বেয়া হ'লহেঁতেন তেতিয়া চাইকেল চলাবলৈ অসুবিধা হ'ল। একদম মাথাউৰিটো আপোনাৰ পানী হৈ থাকে দেই, মাথাউৰি ভাব লাগিছে, মুখখনো ঘামি গৈছে। ক'ৰবাত ৰখি পেলাই মুখখন ধুই ল'ব লাগিব। কি ধান বুলি কয় জানো, কিন্তু আমাৰ পিনে ধান কাটিছেহে, সেইপিনে ধান কাটি শেষেই হ'ল আৰু। গড়মূৰলৈ যাম আজি, ইয়াৰ পৰা 10 কিলোমিটাৰ যাব লাগিব। গড়মূৰ হোটেলে গুগল মেপত দেখুৱাইছে, কিন্তু কি হয় নাজানো দেই। আহি আছোঁ, নদী নে নদীয়ে চাগে ন, নদীয়ে হয় নদী। বালি চাপৰি পাইছোঁহি, কিবা এটা খাই লগ পালোঁ আমাৰ গাঁৱৰে বন্ধু, গাঁৱৰে আমাৰ বান্দৰ বৰা প্ৰিয়বত এপ্ৰ। এতিয়া ইয়াৰ পৰা 7 কিলোমিটাৰ আছে গড়মূৰলৈ, গতিকে বৰ্তমান বালিচাপৰি পাৰ হৈ আহিলোঁ। বালিচাপৰিত কিবা এটা খালোঁ, লগৰকেইটাকো লগ পালোঁ। এতিয়া যাম গড়মূৰ সত্ৰ। গড়মূৰ সত্ৰলৈ আৰু ইয়াৰ পৰা 6 কিলোমিটাৰমান হ'ব। 6 কিলোমিটাৰ 7 কিলোমিটাৰ সিমান মানে হ'ব। গুগল মেপত 7 কিলোমিটাৰে দেখুৱাইছে, কিন্তু ইয়াৰ পৰা 6 কিলোমিটাৰ বুলি কৈছে। গতিকে চাই থাকিম। গাঁওখনৰ নাম নাজানো, সেইখন পাইছোঁহি। আমাৰ গাঁৱৰ ধেৰ মানুহ আহিছে, লগ পাইছোঁ বহুতকে লগ পাইছোঁ। সকলোৱে কৈছে আহি থাকা আহি থাকা। গাঁওখনৰ নামটো কি নাজানো, আহি আছোঁ যাব লাগিব পোনে পোনে। কমলাবাৰী পালোঁগৈহেঁতেন, দৰিয়াৰ পৰা ৰাস সেয়া পালোঁগৈহেঁতেন। এতিয়া আমি আহিছোঁ পোনে পোনে আহিলে আমি পাম গড়মূৰ পাম। ৰাইড কৰিবলৈ গৈছে, তেতিয়া পাম আমি গড়মূৰ সত্ৰ। অ'কে, সেইখন চাগে চেণ্টাৰটো গড়মূৰ নহয়। Take the next right toward Gourmet Road. সুন্দৰ লগ পালোঁ। কাকুদা কাইলৈ ভাও আছে, লগ পালোঁহি। কাকুদা কাইলৈ দৰিয়া পাৰত ভাও আছে কংসৰ। তাকে ৰাস বুলি ক'লে এনেও মনটো লাগিয়ে থাকে। তাতে মাজুলী ৰাস, মাজুলীত আমাৰ আগলৈ আছে দৰিয়া পাৰত।